নমস্কাৰ বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকৰ সকলোৰে ভাল মোৰো ভাল যিহেতু মই সেউজীয়া ভাল পাওঁ সেইটো কাৰণে ভিডিঅ'টো সেউজীয়াৰ পৰাই আৰম্ভ কৰিছোঁ 2020 চনত কোভিডৰ সময়ত অভিনয় অনলাইন প্ৰতিযোগিতাত মই আবাহন থিয়েটাৰৰ সন্ধ্যাতৰা নাটকখনৰ মেঘালী চৰিত্ৰটোৰ সংলাপ ক'বলৈ চেষ্টা কৰিছিলোঁ সেই ভিডিঅ'টোৱে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহকচোন চাওঁ মোৰ ভিডিঅ'টো মই সুখেই পালো বা দুখেই পালো কাৰ কি আহে যায় নেপেন্দা সুখ পালে মানুহবোৰে ক'ব নিশ্চয় তাই কৰবাত কিবা কৰি আহিছে আৰু দুখ পালে ক'ব চৰিত্ৰ নষ্ট হলে এদিন শিক্ষা পাবই আচলতে দুখ কত মোৰ নেপেন্দা মই মানুহৰ বাবে জীয়াই থাকি ভাল পাওঁ মই আনক সহায় কৰি ভাল পাওঁ সেইটোৱে কি মোৰ গাত দুখ হ'ল পুতেকৰ বাইকত উঠি মই মাকক নাৰ্ছিং হোমত ৰখিবলৈ যাওঁ ভনীয়েকৰ বিয়াৰ সমস্ত কাম কৰি মই ৰাতি ভায়েকৰ বাইকত উঠি ঘৰ পাওঁহি সেইটোৱে কি মোৰ ভুল হ'ল আনৰ কষ্ট সহ্য কৰিব নোৱাৰো বাবে যিমান পাৰো সিমান মই মানুহক সহায় কৰিবলৈ বিচাৰো সেইটোৱে কি মোৰ গাত ভুল হ'ল আজিলৈকে কোনো এটা ল'ৰাক মই ভাল পাওঁ বুলি কৈ পোৱা নাই কোনো এটা ল'ৰাৰ লগত মই চিনেমা চাবলৈ গৈ পোৱা নাই কোনো এটা ল'ৰাই আজিলৈকে মোক বেয়া মাত মাতি পোৱা নাই কি তাৰ পাছতো মই বদনামী আৰে অপমানৰ এটা সীমা আছে অ দেবেন্দা অনৰ্থকে মিছা বদনামবোৰ শুনাৰ এটা ধৈৰ্য আছে নহয় এই সমাজখনলৈ চাই চিঞৰি মোৰো ক'বলৈ মন যায় সেই মানুহবোৰ মিছাতে তহঁতৰে ছোৱালীজনীৰ বদনাম গাই ভাগৰি পৰা নাই বদনামৰ বোকা জঁটিয়াই তহঁতৰ অলপো ভাগৰি পৰা নাই এবাৰতো তহঁতি ক'ব পাৰ তই জীয়াই থাক ছোৱালী তই জীয়াই থাক ছোৱালী তই জীয়াই থাক